আজিৰ এই শুভক্ষণত কুচনা মেলা উদযাপন সমিতি তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আমাৰ কোচ ৰাজবংশী জাতীয় উৎসৱ পুচুনাৰ তথা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো এইবেলি 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অহা 8 জানুৱাৰীৰ পৰা 14 জানুৱাৰী তাৰিখলৈকে 7 দিনীয়া তাৰিখলৈকে আমি কোচ ৰাজবংশী জাতীয় উৎসৱ কুচনা মেলা উদযাপন কৰিবলৈ লৈছোঁ আৰু জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো ৰাইজৰে আমি সহযোগ কামনা কৰিছোঁ। বিগত বৰ্ষবোৰত যি ধৰণেৰে আমাক ৰাইজে সহযোগ কৰি উৎসাহিত কৰিছিলে, ঠিক তাতকৈ অধিক উৎসাহেৰে এইবাৰ আমাৰ সকলোৱে আমাৰ এই মেলাখনত যোগদান কৰিব বুলি আমি আশা কৰিছোঁ আৰু এই মেলাখনক আমি মহা মেলালৈ পৰ্যবেক্ষিত কৰাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু এইখন এখন তীৰ্থস্থান বুলি ক'ব লাগিব। তীৰ্থ বা মহামিলন বা একতাৰ এনাজৰীৰে আমি যাতে বান্ধ খাই থাকিব পাৰে এই অঞ্চলৰ ৰাইজে, আৰু সেই উদ্দেশ্য আগত ৰাখি আমি ইয়াত মেলাখন আয়োজন কৰিছোঁ। ইয়াত কোচ ৰাজবংশী জাতীয় যিমানখিনি সংস্কৃতিৰ পৰা আদি কৰি কৃষ্টি সংস্কৃতি গোটেইখিনি বিকশিত কৰিবৰ কাৰণে ইয়াত ব্যৱস্থা লোৱা হৈছে আৰু বিশেষকৈ যিটো মাঘ মেলা পিঠা পনা খোৱাৰ যিটো মেলা সেইটো শুভাৰম্ভণি হ'ব নিশ্চয়। আৰু ইয়াত কোচ ৰাজবংশী জাতীয় যিখিনি পিঠা পনা আছে, ইয়াত আলহী অতিথিৰ কাৰণে ইতিমধ্যে আমাৰ আই মাতৃসকলে বনোৱাৰ কাৰণে প্ৰস্তুতি প্ৰায় তুংগত কৰিছে আৰু নিশ্চিতভাৱে আমি আলহী অতিথিক আমি আমাৰ কোচ ৰাজবংশী জাতীয় পিঠা পনা আমি ইয়াত খুৱাবলৈ সুবিধাকণ আমি পাইছোঁ। তো যি নহওক মানে আমাৰ এই মেলাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এইবাৰ নামী দামী কিছুমান শিল্পীক আমি ইনভাইট কৰিছোঁ। ইয়াৰ লগতে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বহুতো পুৰোধা ব্যক্তিসকলক বিভিন্ন বিষয়ত যিসকলে দক্ষতাৰে কাম কৰি আহিছে জনগোষ্ঠীটোৰ কাৰণে সেইসকলক আমি ইয়াত ইনভাইট কৰিছোঁ। তাৰ লগতে আমাৰ BTRৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াকো আমি ইয়াত ইনভাইট কৰিছোঁ। আকৌ আমাৰ যি কোচ ৰাজবংশী যি লেখক লেখিকা তেওঁলোককো ইনভাইট কৰা হৈছে। ইয়াত মহিলাসকলৰ কাৰণে কাবাডী কম্পিটিশ্যন, ফুটবল কম্পিটিশ্যন, পুৰুষসকলৰ ভলীবল কম্পিটিশ্যনকে আদি কৰি ভেকশ্যন কুইজ, যিমানখিনি ল'ৰা ছোৱালীৰ দৌৰ প্ৰতিযোগিতাকে আদি কৰি যিমানখিনি আমাৰ মানে ভৱিষ্যত প্ৰজন্ম আগুৱাই আহিব পৰা যিখিনি ইয়াত সামগ্ৰী গোটেইখিনি ইয়াত আমি ব্যৱস্থাপনা কৰিছোঁ। গতিকে নিশ্চয় এই মেলাখনৰ জৰিয়তে এই অঞ্চলটো যথেষ্টখিনি আগুৱাই যাবলৈ সক্ষম হ'ব আৰু বিগত বৰ্ষবোৰত যি ধৰণে ৰাইজে যোগদান কৰিছিলে এইবাৰ আশা কৰোঁ তাতকৈ বহুত বেছি হ'ব আৰু বিশেষকৈ যোগদান কৰিছিলে এইবাৰ আশা কৰোঁ তাতকৈ বহুত বেছি হ'ব আৰু বিশেষকৈ এইখন অঞ্চল অতি পিছপৰা, ৰাস্তা ঘাটৰ অৱস্থা তথৈবচ। তো এইখন মেলাৰ জৰিয়তে আমাৰ দূৰ দূৰণিৰ পৰা যিসকল মন্ত্ৰী বিধায়ক আমি ইনভাইট কৰিছোঁ তেওঁলোকে আহিব, তেওঁলোকে আহি এই অঞ্চলৰ খবৰখিনি ল'বলৈ, তেওঁলোকে প্ৰেক্টিকেলি খবৰ ল'বলৈ এটা সুবিধা পাব। ইয়াত দলং এখনৰ প্ৰয়োজন আছে। সুদূৰ দৰঙা মেলাৰ পৰা আনন্দ বজাৰলৈকে অহা ৰাস্তাটো আজিলৈকে পকীকৰণ হোৱা নাই আৰু সেই পকীকৰণ কৰিবৰ কাৰণে আমাৰ এটা আশা আছে মনত আৰু এইকাৰণে আমি BTR চিফ ডাঙৰীয়াক, MLA ডাঙৰীয়াক এইখন মেলাৰ জৰিয়তে আমি এই অঞ্চলৰ ৰাইজে আবেদন কৰোঁ যে যাতে তেওঁলোকে এইখিনিৰ ওপৰত নজৰ দিয়ে আৰু এইখন অঞ্চল আগন্তুক দিনত যাতে আমি আজিৰ যুগৰ লগত খাপ খুৱাব পৰাকৈ আমাৰ যিটো কমিউনিকেশ্যন ব্যৱস্থা সেই ব্যৱস্থাটো কৰি